Hey guys, welcome back to my channel. So, আজি তোমালোকক যোনটো ভিডিঅ' মানে ছেকশ্যন পঢ়াবলৈ মানে গৈ আছোঁ এইটো তোমালোকক ডিছকাছ কৰিবলৈ কৈছোঁ। এইটো তোমালোকৰ ইভিডেন্স ছেক্টৰ ছেকশ্যন 7 হয়। এণ্ড য়া, চ' বিফৰ আই ষ্টাৰ্ট আই লাইক টু ৰিকুৱেষ্ট ইউ অল ডেট প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়া। যদি তোমালোকে নতুনকৈ চাইছা মোৰ চেনেল নতুনকৈ আজি আহিছা দেন প্লিজ ছাবস্ক্ৰাইব বাটনটো ক্লিক কৰি দিয়া। আই হোপ তোমালোকে যাতে মোৰ ভিডিঅ'ৰ পৰা হেল্প পোৱা। চ' মই তেনেকৈ বনাবলৈ চাম আৰু সেইটো কাৰণে তোমালোকে মোকো সেই ছাবস্ক্ৰাইব কৰি পেলাই আৰু অলপ এনকাৰেজ কৰিবা এণ্ড শ্বেয়াৰ কৰি দিবা ভিডিঅ'টো চোৱাৰ পিছত মোৰ ফ্ৰেণ্ডছৰ লগত। তেতিয়া মোৰো মনটো ভাল লাগে যে মোৰ ভিডিঅ'বোৰ মানুহে চাইছে, তেতিয়া ভিডিঅ' বনাবৰ কাৰণেও মন যায়। অ'কে, চ' এতিয়া আমি ডিছকাছ কৰোঁ। কেন প্লিজ সেইটো কথা মই মানে ছাবস্ক্ৰাইব এণ্ড শ্বেয়াৰটো কৰি দিবা আৰু। অ'কে, চ' আমি এতিয়া চাওঁ ছেকশ্যন 6 ছেকশ্যন 7। ত' ছেকশ্যন 7ত কি কোৱা হৈছে যে ফেক্টছ হুইচ আৰ দি অকেজন কজ অৰ এফেক্ট অফ ফেক্টছ ইন ইছ্যু। চ' হোৱাট ইজ ফেক্ট? ফেক্ট মানে হ'ল তোমালোকৰ কিবা এটা বস্তু তোমালোকৰ যিকোনো মানে আমি ফেক্ট কি হয় এইটো ডিছকাছ কৰি দিছোঁ। চ' এতিয়া আকৌ এবাৰ কৰি দিছোঁ মই ফেক্ট মানে কি হয়। চ' ইয়াত আছিলে যে ফেক্ট মানে কি হ'ল যে তোমালোকৰ ডেট দে আৰ চাৰ্টেন অবজেক্ট এৰেঞ্জ ইন এ চাৰ্টেন অৰ্ডাৰ ইন এ চাৰ্টেন প্লেচ ইজ এ ফেক্ট। যে তাত কিছুমান বস্তু আছে, কিছুমান বস্তু ৰখা হৈছে, সেইখিনি হ'ল ফেক্ট। এটা মানুহে তোমাক কিবা দেখিছে সেইটো এটা ফেক্ট। এটা মানুহে কিবা এটা কথা কৈছে তেতিয়া সেইটো এটা ফেক্ট। চ' সেইটো অকল ফেক্ট। আৰু এতিয়া আচলতে ফেক্ট ইন ইছ্যু কি হয়? ফেক্ট ইন ইছ্যু হ'ল মানে যে তোমালোকৰ যে এতিয়া এ একিউজ অফ মাৰ্ডাৰ অফ বি, যে এ বিক মাৰ্ডাৰ কৰাৰ কাৰণে সেইটো হৈছে। কিন্তু ফেক্ট ইন ইছ্যু কি আহিব যে ডেট এ বিক মাৰিলে, এ বিক মাৰিব বিচাৰিছিলে এণ্ড এ বিৰ পৰা ছাডেন প্ৰভকেশ্যন আৰু গ্ৰেভ পাই পেলাই বিক মাৰিলে। চ' সেইখিনি হ'ল ফেক্ট এণ্ড ফেক্ট ইন ইছ্যু। এইখিনি কথা মই এইটো কাৰণে কৈছোঁ বিকজ ইয়াত তোমালোকৰ আহিব হোৱাট ইজ ফেক্ট এণ্ড হোৱাট ইজ ফেক্ট ইন ইছ্যু। যেতিয়া ফেক্ট এণ্ড ফেক্ট ইন ইছ্যু যেতিয়া ইউজ হৈছে তাৰমানে সেইটো আমি জানি ল'ব লাগিব, তাৰপিছত আমি আগবাঢ়িম। চ' ইয়াত তোমালোকৰ ছেকশ্যনটো কি কৈছে? ফেক্ট হুইচ আৰ দি অকেজন কজ অৰ ইফেক্ট অফ ফেক্ট ইন ইছ্যু। এনেকুৱাবোৰ ফেক্ট আৰু ফেক্ট ইন ইছ্যু যোনখিনিৰ পৰা তোমালোকৰ ৰিলেভেণ্ট ফেক্ট এটা বনে বা তাৰ সেইটো টাইমৰ কি তোমালোকৰ অকেজন কি হয়, কি কাৰণে হয় এটা ৰিলেভেণ্ট ফেক্টৰে বনি যায়গৈ। চ' সেইখিনি কথাকে ইয়াত কোৱা হৈছে যে ইয়াত লিখা আছে পঢ়ি চাওঁ। ফেক্ট হুইচ আৰ দি অকেজন কজ অৰ ইফেক্ট ইমিডিয়েট অৰ আদাৰৱাইজ অৰ ৰিলেভেণ্ট ফেক্টছ or fact in issue or which constitute the state of things under which they happen or which afford an opportunity for their occurrence or transaction are relevant. মানে কিবা এটা কাণ্ড হ'বৰ কাৰণে কাণ্ডটো হোৱাৰ আগত তাৰ আগত কি অকেজনৰ হৈছিলে, কেনেকুৱা কি কাৰণ হৈছিলে, কি ফেক্ট ইন ইছ্যু আছিলে, কি ফেক্ট আছিলে, সেই গোটেইখিনি তোমালোকৰ কাৰণ হেৰি কথা সেইখিনি চব চোৱা মেলাৰ পিছত তোমালোকৰ এটা ৰিলেভেণ্ট ফেক্ট এটা যে মানে এটা যে কিবা এটা যে কাণ্ড ক্ৰিয়েট হয় সেইটো বস্তু তোমাৰ গোটেইখিনি কথা সোমাই যায় বস্তুটো ৰিলেভেণ্ট হৈ যায় যে তোমালোকৰ কি অপৰচুনিটিৰ কাৰণে অকাৰেঞ্চটো হ'ব পাৰে, ট্ৰানজেকশ্যনটো হ'বলৈ পালে। চ' তাৰ সেইখিনি গোটেইখিনি যে ফেক্টছ হুইচ আৰ দি অকেজন, যিখিনি অকেজনত অকেজনটো যি ফেক্টছখিনি আছিলে, কজ কাৰণ, ইফেক্ট অৰ ইমিডিয়েট অৰ আদাৰৱাইজ অৰ ৰিলেভেণ্ট ফেক্টছ, যে এই ফেক্টছখিনিৰ পৰা যিখিনি ৰিলেভেণ্ট ফেক্টছ ওলায় আৰু যোনখিনি ফেক্ট ইন ইছ্যু হয় সেইখিনিয়ে তোমালোকে এটা কনষ্টিটিউট কৰে ষ্টেট অফ থিংছ এটা বনিব কাৰণে আণ্ডাৰ হুইচ দে হেপেন, যিটো কাৰণে হৈ যায়, হুইচ এফৰ্ড এন অপৰচুনিটি ফৰ দেয়াৰ অকাৰেঞ্চ অৰ ট্ৰানজেকশ্যন। চ' এনেকৈ চাগে বুজি যদিও নাই পোৱা তেনেহ'লে মই ৰিলেশ্যন দি পেলাই হেল্প কৰোঁ তোমালোকে বুজি পোৱা নাই। চ' ইয়াত আছে দি কুৱেশ্যন ইজ ৱেডাৰ এ ৰব বি। ইয়াত কুৱেশ্যন হ'ল যে এৰ বিক মানে ৰব কৰিলে নে মানে। চ' ইয়াৰ কথাখিনি ফেক্টছখিনি কি হ'ল যে ফেক্ট ডেট শ্বৰ্টলি বিফ'ৰ দি ৰবাৰীটো হোৱাৰ আগতে বি ৱেন টু এ ফেয়াৰ, বিয়ে এখন মেলালৈ গৈছিলে উইথ মানি ইন হিজ পজেশ্যন, আৰু তাৰ ওচৰত পইচা আছিলে। এণ্ড ডেট হি শ্ব'ড ইট, আৰু সি সেই পইচাখিনি দেখাইছিলে। অৰ মেনশ্যন দি ফেক্ট ডেট হি হেড ইট, আৰু সেই কথা কৈছিলে যে মোৰ ওচৰত পইচা আছে বুলি টু থাৰ্ড পাৰ্চন, বেলেগ থাৰ্ড পাৰ্চন টাইপ আৰু ৰেলিভেণ্ট। চ' বস্তুটো ইয়াত হ'ব পাৰে যে এ বিক ৰব কৰিছে বুলি, বিকজ তোমালোকৰ ইয়াত ক্লিয়াৰলি কৈছে বি এখন মেলালৈ গৈছিলে, বি এখন মেলালৈ যোৱাৰ পিছত মানে সি মানে নিজৰ ওচৰত পইচা আছে দেখাইছে। সৰু ল'ৰা ছোৱালীবোৰ হয় নহয়, চা মোৰ এইটো মোৰ ওচৰত এইটো আছে, বা আমি যে ক'বলৈ যাওঁ তেতিয়া আমাক কোৱা হয় যে এনেকৈ ভালকৈ নিবি বস্তুটো এনে, কিন্তু আমি তেনেকৈ আপোনাৰ ফূৰ্তিত অকল সৰু বুলি ল'ৰা ছোৱালী কিন্তু আমিও ইভেন যে দেখাওঁ যে এনেকৈ ফুটনি মাৰি পেলাই যে এই চা মোৰ ওচৰত এয়া আছে চা, এনেকুৱা টাইপৰ হয় ন। তেতিয়া তোমালোকৰ পিছত ৰব হৈ গ'ল, মানে ৰবাৰীটো বুজি পাইছে। তাৰপিছত ছেকেণ্ড ইলাষ্ট্ৰেশ্যনত কৈছে দি কুৱেশ্যনটো হ'ল যে ৱেডাৰ এ মাৰ্ডাৰ বি, যে এ বিক মাৰ্ডাৰ কৰিলে নাই। চ' তাত তোমালোকৰ ফেক্ট কি কৰা হৈছে, ফেক্ট আৰু ফেক্ট ইন ইছ্যু যে মাৰ্কছ অন দি গ্ৰাউণ্ড,
গ্ৰাউণ্ডত তোমালোকৰ মাৰ্কছ আছে মানে হেৰি মৰাৰ কিন্তু প্ৰডিউচ বাই ষ্ট্ৰাগল এট দি নিয়েৰ দি প্লেচ ৱেৰ দি মাৰ্ডাৰ ৱাজ কমিটেড আৰু সেই মাৰ্কছখিনি তোমালোকৰ সেইখিনি জেগাৰ পৰাই আহিছে যোনখিনি জেগাৰ ওচৰত মানে য'ত মানে তোমাৰ মাৰ্ডাৰটো হৈছিলে আৰু ৰেলিভেণ্ট ফেক্ট চ' এতিয়া ৰেলিভেণ্ট ফেক্ট হ'ব মানে সেইখিনি কথা তো তাৰপিছত থাৰ্ড তোমালোকৰ যোনটো আছে সেইটো আছে যে কুৱেশ্যন ইজ ৱেডাৰ এ পয়জন বি ইয়াত হ'ল যে কুৱেশ্যনটো হ'ল যে এ বিক পয়জন দিছে নেকি চ' ইয়াত কথাটো হ'ল যে ষ্টেট অফ বিজ হেল্থ বিফ'ৰ দি চিমটম এছক্ৰাইব পয়জন যে বিৰ যিটো তোমালোকৰ হেল্থ আছিলে পয়জনটো হোৱাৰ আগত দি হেবিট অফ বি যোনখিনি বিৰ ভাগৰ হেবিট হয় বিৰ ভাগৰ হেল্থ কেনেকুৱা আছিলে কি কৰিবা কেনেকৈ খায় কি নাখায় ন'নটো এ সেইখিনি গোটেইখিনি ধৰা তোমাৰ এ গম পাইছিলে হুজ এফৰ্ড এন অপাৰেশ্যন ফৰ এডমিনিষ্ট্ৰেশ্যন অফ পয়জন আৰু এলিভেন চ' সেইটো কথাৰ কাৰণে এইটো এডমিনিষ্ট্ৰেশ্যনটো মানি ল'ব পৰা হৈছে যে এইখিনি কথাটো ৰেলিভেণ্ট ফেক্টৰ যে এক যেনে বিক পয়জন দিছে এনেকৈ বিকজ তোমালোকৰ বি আৰু এ যেনিবা এতিয়া ছাপ'জ দুটা একেলগে থাকে চ' বিৰ হেল্থ কেনেকুৱা হয় বিৰ হেল্থৰ হেবিট কি হয় খোৱাৰ কি নহয় সেই গোটেইখিনি কথা এ জানে ন'নটোৱে চ' এইটো তোমালোকৰ কৈছে অপাৰেশ্যনটোতো এডমিনিষ্ট্ৰেশ্যন সেইটো কাৰণে এটা এ মানে তোমালোকৰ সেইটো বস্তুত লৈ পেলাই মানে কৰিব পাৰে যে সি তাত প্ৰয়োজন দিব আমি চ' সেইখিনি কথাত আৰু ৰেলিভেণ্ট ফেক্ট বুলি কৈছে চ' ইয়াত চিম্পলি এইটোৱে বুজাইছে যে ফেক্টছ হুইচ আৰ দি অকেজন কজ অৰ এফেক্ট অফ ফেক্ট এণ্ড ইছ্যু সেইখিনি ফেক্ট হয় যোনখিনি তোমালোকৰ পিছত যোনখিনি তোমালোকৰ কিবা এটা বস্তু হৈ যোৱাৰ লগতে তোমালোকৰ জড়িত থাকে অকেজন থাকে কাৰণ থাকে কেনেকৈ হ'ব পাৰে আৰু সেই মেইনটো তোমালোকৰ আদাৰৱাইজ অপাৰেশ্যনটো কি কাৰণে হ'ল কি নক'ল তাৰ আগতে ইমিডিয়েটত কি হৈছিলে কি নহৈছিলে সেই গোটেইখিনি যে কথাখিনি যে এটা সেইখিনি তোমালোকৰ হ'ল ছেকশ্যন 7ত কোৱা হৈছে তো যদি তোমালোকে বুজি পালা বা বুজিবলৈ কিবা প্ৰব্লেমো হৈছে তেনে প্লিজ মোক জনাই দিবা এণ্ড মোৰ লগত শ্বেয়াৰ কৰিব কমেণ্টত এণ্ড প্লিজ কৈছোঁ ছাবস্ক্ৰাইব কৰিব নাপাহৰিবা এণ্ড মই তোমালোকক ডেইলি এতিয়া এটা ভিডিঅ'টো পাৰিম বিকজ এতিয়াতো মই তোমালোকক এনেকৈ এইটো কৰিব লগা নহয় মানে মুখ চুখ উলিয়াই পেলাই কেমেৰা ফেচ কৰিব লগা নহয় বা ছামথিং চ' মই এনেকৈ যেতিয়া কৰিব পাৰিম ভিডিঅ'টো মোৰ কাৰণেও তোমালোকেতো হয় মই তোমালোকৰ কাৰণে ভিডিঅ' বনাবলৈ পাৰিম ডেইলি এটা ছেকশ্যনৰ ভিডিঅ' দিম যোনটো নেকি তোমালোকৰো হেল্প হ'ব আৰু মোৰো হয় আৰু যদি কেনেবা কিবা আৰু জানিব বিচাৰা ছামথিং প্লিজ কমেণ্ট কৰিবা এণ্ড শ্বেয়াৰ কৰিব নাপাহৰিবা ফ্ৰেণ্ডছৰ লগত প্লিজ শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব জল্দি 1000 ছাবস্ক্ৰাইব এটা কৰি দিয়া আৰু শ্বেয়াৰ কৰিবা অ'কে চ' থেংকছ ফৰ ৱাচিং ইমান দেৰি চালা আৰু ভিডিঅ'টো যদি বুজি পাইছা বা হেল্প হয় তেন প্লিজ ক'বা অ'কে বাই বাই টেক কেয়াৰ